হাই হেল্ল' গুড ইভিনিং সকলোকে। মই চিত্তৰঞ্জন গগৈ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। গাইজ, আজি বিশেষ এটা কাৰণত আপোনালোকৰ আগত আহিছোঁ। এই যে মোৰ এডাল দেখা পাইছে, এডাল হেডফোন, হয়তো বেলেগ কিবা কয়, মই হেডফোন বুলিয়ে কওঁ। এডাল হেডফোন দেখা পাইছে। মই দুপৰীয়া ভাতকেইটা খাই শুইছিলোঁ। শোৱাৰ পাছত এই হেডফোনডাল কাণত লগাই গান শুনি শুই আছিলোঁ। হেডফোনডাল তাৰপাছত কি হ'ল গাইজ, যেতিয়া মোক এই হেডফোনডাল কাণৰ পৰা এৰাই দিলোঁ, এৰাই দিয়াৰ পাছত এই যোনটো মালটো, এই যোনটো বস্তু ঠিলাটো, এই ঠিলাটো সোমাই থাকিলে কাণৰ ফুটাৰ ভিতৰত। কি কৰিব, উপায় নাই। সাংঘাতিক ভয় লাগিছিল মোৰ, যেতিয়া এই বস্তুটো ইয়াৰ আগটো ৰাবাৰডাল যেতিয়া কাণৰ ফুটাত সোমাই গৈছিল। আপুনি নে কাণখন ঢুকি পাব আঙুলি দি, নে আপুনি কি এনেকৈ ওলাব। কি সাংঘাতিক বস্তু এই হেডফোনডাল। মই ছেফটি পিন এটা এৰি উলিয়াইছোঁ। মোৰ ওচৰত কোনো একো নাই, মোৰ কাষত অকল ছেফটি পিন এটাই আছে। গতিকে সেই পিনটোৱে দিয়ে মই দেখাম ভিডিঅ'টো, সেই পিনটোৱে দিয়ে মই খুচৰি উলিয়াইছোঁ। ইমান এটা ভয়াৱহ পিনি, কাণত ঠিলা মাৰি দিছে, খুচি থাকিলে সোমাই গৈ থাকিব, কিন্তু ওলাই অহাত নাই। সেইটো মই কিবাকৈ উলিয়াইছোঁ দিয়কচোন। বহুত ৰিস্ক গাইজ। এই হেডফোনডালেই হওক বা এনেকৈ হেডফোন হওক, কাণত লওঁতে সদায় সাৱধান। কাৰণ মোৰ দৰে নহ'লে আপোনালোকো হ'ব, বহুত ৰিস্ক। হয়তো মোৰ চাগে পিঙেদি খুচৰাৰ কাৰণে ভুলো হ'ব পাৰে। পিঙেদি নুখুচৰিব, বেলেগ কিবা ল'ব। কিন্তু পিংটো হৈছে জোং থকা বস্তুটো, ক'ৰবাত খোজ খালেও হয়তো দেখা নাপাব। সেইকাৰণে বেলেগ কিবা বস্তু লৈ পিং নল'ব। হঠাৎ মোৰ সেইখিনি সময়ত অকল পিংটোৱে আছিল, বেলেগ একো নাছিল। গতিকে সেইকাৰণে মই সেইটো কৰিব লগা হ'ল, পিঙেদিও খুচৰিব লগা হ'ল। শুই উঠি কাণ খচৰাত লাগি গৈছোঁ। বাছ নোলায়, বহুত চেষ্টা কৰিছোঁ, নোলায়। বাছ অৱশেষত ওলাল দিয়ক গাইজ। চাওকচোন কেনেকৈ সোমাই দিছে কাণত। গাইজ, এটাতো মই খুলিয়ে পেলাইছোঁ, এইটো আছে। কাণত লগোৱাত একবাৰ ভাবি চাই ল'ব, নহ'লে মোৰ দৰে আপোনালোকৰো হ'ব পাৰে। গতিকে আপোনালোকৰ নহওক, একবাৰ লগোৱাৰ আগত চাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। কিন্তু গাইজ, হেডফোন লগাওঁতে সদায় সাৱধান হ'ব। ধন্যবাদ।